জাতিৰ এই দলিল স্বৰূপ এনআৰচিখন অসমীয়া ৰাইজে বহুত ত্যাগৰ বিনিময়ত পাইছে। 855 জন শ্বহীদৰ বিনিময়ত আৰু বিশেষ উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত আজি অসমীয়া ৰাইজে এই এনআৰচিখন জাতিৰ দলিল এই এনআৰচিখন পাইছে। এই এনআৰচিখন পোৱাৰ সময়ত আজি বিভিন্ন দল সংগঠনে সাম্প্ৰদায়িক মন্তব্য কৰিছে, আনকি বহিৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অসমখন জ্বলাবৰ কাৰণে চেষ্টা কৰিছে। গতিকে আমি বহিৰাজ্যৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী যি অসম জ্বলাব বিচাৰিছে, মমতা তেওঁৰ নিজৰ দেখক নিজৰ ৰাজ্যত দেখক বিদেশীক লৈ পেলাই, কিন্তু অসমত আমি মানি নলওঁ। সেয়ে আমি বিশ্বনাথ জিলা কংগ্ৰেছে ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ আৰু উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চলি থকা এই এনআৰচি যি উন্নীতকৰণৰ কাম ইয়াত আমি পূৰ্ণ সমৰ্থন কৰিছোঁ আৰু আমি অসমীয়াৰ এই এনআৰচিক আঁকোৱালি ল'ম।